মোবাইল প্ৰেমৰ ভয়ংকৰ পৰিণতি প্ৰথমে মিছ কল তাৰ পিছত প্ৰেম আৰু প্ৰেমৰ চলনাৰে কিশোৰীক অপহৰণ প্ৰথমে এই যুৱকজনলৈ মন কৰক এওঁ উত্তৰ গুৱাহাটীৰ বৰাইবিলৰ সোনু খান পেছাত তেওঁ এজন প্ৰেমিক নিজকে পৰিচয় দিয়ে হিন্দু সম্প্ৰদায়ৰ যুৱক বুলি আৰু এইগৰাকী প্ৰেমিক পক্ষীয়ে প্ৰেমৰ জালত আবদ্ধ কৰে এগৰাকী জনজাতীয় কিশোৰীক অপহৰণ কৰি আবদ্ধ কৰি ৰাখে সোনুৰ বাসগৃহত হয় গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে অপহৰণৰ ঘটনা তেনে সময়তে উত্তৰ গুৱাহাটীত সংঘটিত হ'ল এই জঘন্য ঘটনা অৱশেষত কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকীক সোনু খান নামৰ ল'ৰাটোৱে মোক আজি দুদিন ধৰি বলপূৰ্বভাৱে লৈ আহিছিলে তো মই সুধিছিলোঁ তাক গোটেই জাগাখিনি সি কোৱা নাছিল আজি এবছৰে হ'ল লগ পোৱা যদিও কৈছিলে যে আহাচোন আহি আছোঁ সেনেকৈ জোৰ জবস্তি কৰি লৈ আহিলে তো আজি ইয়াৰে মাহঁতে গৈ আৰক্ষীৰ হেৰিত মোক ইয়ালৈ লৈ আহিছে মই এতিয়া আপোনাৰ কোম্পানীত কাম কৰিছিলোঁ চতিয়াৰ হয় কোম্পানীত কাম কৰিছিলোঁ সি গেলামাল দোকান এখনত কাম কৰিছিলে মোবাইল ফোন যোগে বৰ্তমানে পলাতক অৱস্থাত আছে লম্পট সোনু খান সোনুক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু অপহৃত যুৱতীক আৰক্ষীয়ে গতাই দিছে পৰিয়ালৰ লোকক